লৈছো অতিকৈ এক মৰ্মান্তিক খবৰ জীৱনটো হৈছে এটা উৰণ আৰু মৃত্যু হৈছে অৱতৰণ মোৰ কান্ধত যেতিয়া মৃত্যু আহে আৰু উখাবোৰে ক্লান্তিৰ গীত গায় মৃত্যুক লৈ লিখা কবিতাটোৰ পাছতে জীৱনতে অগ্নিদগ্ধ হৈ মৃত্যুক আকোৱালি ললে সন্তন চেত্ৰী নামৰ এটা উজ্জ্বল প্ৰতিভাই এই সন্দৰ্ভত আমি সবিশেষ জনাই যাম এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে শোণিতপুৰত কালি ময়ো আছিলো মোৰ কান্ধত যেতিয়া মৃত্যু আহে আৰু জীৱনৰ শেষৰটো কবিতাৰ ফাঁকি দুৰ্ঘটনাৰ কেইটামান ঘণ্টা পূৰ্বে সন্তনে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল এইটো কবিতা কালি ময়ো আছিলো মোৰ কান্ধত যেতিয়া মৃত্যু আহে আৰু এনেকৈয়ে দাউদাউকৈ জ্বলি শেষ হৈ গ'ল এখন বাহনৰ ভিতৰত সন্তন চেত্ৰী নামৰ এটা উজ্জ্বল প্ৰতিভা আৰু শোণিতপুৰত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা ভয়ংকৰ দুৰ্ঘটনা দাউদাউকৈ জ্বলি উঠিল সন্তনৰ বাহন আৰু জীৱনতে অগ্নিদগ্ধ হৈ মৃত্যুক আকোৱালি ল'লে সন্তন চেত্ৰী নামৰ যুৱকজনে জীৱনতে অগ্নিদগ্ধ সন্তন চেত্ৰীৰ মৃত্যুক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে শোণিতপুৰৰ ঢেকিয়াজুলিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আমি জনাই আছো আৰু মৃত্যুৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে এটা অতি মৰ্মস্পৰ্শী কবিতা লিখিত হৈ গ'ল সামাজিক মাধ্যম যোগে আৰু তেওঁ লিখিত হৈ গৈছিল কালি ময়ো আছিলো মোৰ কান্ধত যেতিয়া মৃত্যু আহে মৃত্যু হৈছে উৰণ আৰু জন্ম হৈছে উৰণ আৰু মৃত্যু হৈছে অৱতৰণ এনেকৈ লিখিত হৈ গৈছিল আৰু যাক নেকি এতিয়া সকলো ৰহস্যৰ আৱৰ্তত সোমাই পৰা পৰিলক্ষিত হৈছিল যিহেতুকে দেখা গৈছে এনেদৰে এখন বাহনৰ ভিতৰত এল্টো বাহনৰ ভিতৰত জীৱনতে জ্বলি অগ্নিদগ্ধ হৈ গ'ল শোণিতপুৰৰ সন্তন চেত্ৰী নামৰ যুৱকজন আৰু অতিকৈ মৰ্মান্তিক খবৰ এয়া হত্যাকাণ্ড নে আচলতে কোনো দুৰ্ঘটনা সেয়া তদন্তৰ আওতাতহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে কিন্তু এই মুহূৰ্তত ক'ব লাগিব সঁচাকৈ এক মৰ্মান্তিক দুৰ্ঘটনা মাৰিছে